গুড ইভিনিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ খবৰ বুম একদম মানে সাংঘাতিক ভাল। বহু দিনৰ পিছত আৰু ব্লগ বনাব ওলাইছোঁ। একচুৱেলি বহুত কিবাকিবি প্ৰব্লেম হৈ আছিলে, মোৰো গা বেয়া হৈ আছিলে, সেইকাৰণে বনোৱা হোৱা নাছিলে। গতিকে বহু দিনৰ পিছত আজি পুনৰ এটা ব্লগ বনাব লৈছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো ভাল পাব। চ' প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব, আৰু ক'ত আহিছোঁ আপোনালোকক লাহে লাহে জনাই আছোঁ। ত' ভিডিঅ'টো এনজয় কৰিব। এয়া হৈছে টিকেট কাউণ্টাৰ, আৰু ইয়াতে টিকেট ল'ব লাগে ভিতৰত সোমাবৰ বাবে। পাৰ হেড 30 টকাকৈ লৈছে, আৰু ইয়াতে ধুনীয়া ধুনীয়া মাস্কো দিছে আমাক সোমাবৰ কাৰণে। গতিকে এতিয়া বলক ভিতৰলৈ সোমাই যাওঁ। চাওকচোন ইমান ধুনীয়া লাইটিং কৰিছে, বহুত ধুনীয়া লাগিছে, একদম ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ, আৰু ভিতৰত গৈ দেখাম ভিতৰত কি কি আছে। আমিও নাজানো বাৰু কি কি আছে, গতিকে আপোনালোককো ট্ৰেইন বহু দিনৰ মূৰত আৰু ভিডিঅ' বনাব ওলাইছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পাব। চ' আমি আহিছোঁ আজি 27 ইণ্টাৰনেশ্যনেল গুৱাহাটী ট্ৰেড ফেয়াৰলৈ। চ' আপোনালোককো দেখাই থাকিম, আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু প্লিজ বেল আইকনটো দবাই দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। আৰু এতিয়া মই ভিডিঅ' ৰেগুলাৰ দিম বুলি ভাবিছোঁ। চ' আপোনালোকে চাই থাকিব, আপোনালোককো দেখাই আছোঁ ভিতৰত কি কি আছে। ভিডিঅ'টো এনজয় কৰিব। ভিতৰত বহুত ধুনীয়া ধুনীয়া এইবিলাক দেখিছেনে, ধুনীয়া ধুনীয়া কাপ, প্লেট, ডিছ, এইবিলাক কিটচেনৰ বস্তু আছিলে। তাৰপিছত ইয়াত চব ভেৰাইটিজ টাইপৰ ধুনীয়া একদম ভেৰাইটি ইয়েৰিংছ আপোনাক যদি লাগে, ইয়াতে বহুত ধুনীয়া ধুনীয়া ইয়েৰিংছ আছে, বেংগলছ আছে। তাৰপিছত আৰু ইয়াত চাওক আমাৰ অসমীয়া ট্ৰেডিশ্যনেল মেখেলা চাদৰ। তাৰপিছত এইবিলাক আমাৰ যিবিলাক ধৰক আমি ছোৱালী মানুহৰ বস্তু, এইবিলাক ক্লিপ, ৰাবাৰ, এইবিলাক গোটেইবিলাক আছিলে। ভিতৰত বিচনা চাদৰ। তাৰপিছত এয়া চাওক এইবিলাক হৈছে টেবুলৰ ক্লথ এইবিলাক। তাৰপিছত চফা কভাৰ আৰু ভেৰাইটিজ টাইপৰ ইয়েৰিংছ আছিলে। তাৰপিছত এয়া ধুনীয়া ধুনীয়া বেগ, ধুনীয়া ধুনীয়া টপছ। আৰু এয়া হৈছে ইৰাণৰ পৰা আহিছিলে এওঁলোকে। ইৰাণী ট্ৰেডিশ্যনেল তেওঁলোকৰ এয়া আৰ্ট কৰা ধুনীয়া ধুনীয়া পাৰ্চ, ধুনীয়া ধুনীয়া বেগছ এইবোৰ আছিলে। আৰু এয়া টপছ ধুনীয়া ধুনীয়া। তাৰপিছত নেক্সট এইখন আছিলে ধুনীয়া ধুনীয়া পেইণ্টিং। নেক্সট এইখনত ধুনীয়া ধুনীয়া আপোনাৰ ৱাল হেংগিঙৰ কাৰণে ধুনীয়া ধুনীয়া পেইণ্টিং আছিলে। আৰু ইয়াত শ্বল, ধুনীয়া ধুনীয়া শ্বল, চুৱেটাৰ এইবিলাক আছিলে। চাওকচোন পেইণ্টিংখন ইমান ধুনীয়া লাগিছে, কিন্তু কষ্টবিলাক বহুত হাই আছিলে। আমি তেনেকৈ একো লোৱা নাই, কিছুমান খোৱা বস্তু ল'লোঁ, কিন্তু বিশেষ বেলেগ বস্তু একো লোৱা নাই। ইয়াত কিটচেনৰ বস্তু এইবিলাক ইয়াতে। এইবিলাক হৈছে একদম পিয়ৰ মিক্স টচৰ
টচ মুগা যি বুলি কয় টচ মুগাৰ কালেকশ্যন চাওকচোন কিমান ধুনীয়া ধুনীয়া একদম কালেকশ্যন আছিলে আৰু ফুল বুটাখিনি যিখিনি আছিলে সৰু সৰু বুটা মোৰ বহুত ভাল লাগিছিলে বহুত ধুনীয়া ধুনীয়া হয় আৰু ইয়াত চাওকচোন অসমীয়া মেখেলা চাদৰ বহুত ধুনীয়া ধুনীয়া আহিছিলে আৰু ইয়াত চাওকচোন ইমান ধুনীয়া ধুনীয়া বহুত ভাল লাগিছে মানুহ বেছি নাই কিন্তু মানুহ বেছি নহ'লেই ভাল লাগে আৰু কাপোৰৰ কালেকশ্যনটো বহুত ধুনীয়া ধুনীয়া আছে স্পাইচ আছে তাৰপিছত ইয়েৰিং ধুনীয়া ধুনীয়া আছে আৰু কাপোৰৰ যে অসমীয়া মেখেলা চাদৰ কালেকশ্যন বহুত ধুনীয়া ধুনীয়া আছে আৰু পিয়ৰ টচ মিক্স টচ এইবিলাক আপোনালোকে যদি লাগে আহিব পাৰিব কেতিয়ালৈকে আছে 17 তাৰিখলৈকে আছে আজি 13 তাৰিখ 17 তাৰিখলৈকে আছে আপোনালোকে যদি লগা হৈ আছে আপোনালোকৰ মেখেলা চাদৰ ল'ব পাৰিব তো আমি এতিয়া এটা আচাৰ ল'ম টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে এইটো হৈছে ড্ৰাই ফ্ৰুটছৰ আচাৰ টেষ্টি ধুনীয়া লাগিছে এই আচাৰটো লৈ লওঁ কি লৈছে চিপছ লৈছে নেকি এতিয়া মোৰ হাজবেণ্ডক মানুহজনে আয়ুৰ্বেদিক মেডিচিনৰ বিষয়ে কিছুমান কথা কৈ আছিলে আৰু মোৰ হাজবেণ্ডে একদম ধুনীয়াকৈ শুনি আছিলে চ' মই ভাবিলোঁ এইখিনি মই ৰেকৰ্ড কৰি লওঁ আমাৰ হৈ গ'ল অলপ কিবা কিবি কিনিলোঁ চ' আপোনালোককো দেখাম মানে একো কিনা নাই কাপোৰ চাপোৰ কিনা নাই ধুনীয়া আহিছিলে কিন্তু কিনা নহ'ল এনে কিবা কিবি ড্ৰাই ফ্ৰুটছ এইবিলাক কিনিছোঁ এতিয়া যাওঁ পেলাই মোক কাপোৰ চাপোৰ নিদিলোঁ